গাইজ মই টাইমছ হস্পিটেলৰ ভিতৰলৈ গৈ আছোঁ এণ্ডস্কোপি কৰাবলৈ, গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আহি মই এতিয়া এণ্ডস্কোপি কৰা ৰুমৰ ভিতৰলৈ আহি পাইছোঁ। দেখা পালোঁ, কিন্তু কোনটো কি আৰু কোনটো মেচিনেৰে কি কৰে মই একো নাজানো, কাৰণ ইয়াত দাদা এজন আছে, সেই দাদাজনক সোধোঁ, দাদাজনক কৈ যাব। গতিকে আপোনাক শুনি যাওক কোনটো কি মেচিন, আৰু আপোনাক চিনাকি হওক। চিনাকি হোৱাৰ পাছত সেই মেচিনৰ যোগেদি কি কৰে, কি কৰিব পাৰি, সম্পূৰ্ণ কথা দাদাই ক'ব। গতিকে আপোনাক শুনি থাকক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো আপোনাৰ হ'ল এণ্ডস্কোপি মেচিন। হয়। এইটোৰ থ্ৰুৱেদি আপোনাৰ গেছ এইবিলাক উলিওৱা হয়, আৰু লগতে আলচাৰ এনেকুৱা টাইপৰ বস্তু যিবিলাক যদি পেটত হয়, সেই আলচাৰবোৰ দেখা যায় এইটোতে। মই অন কৰি দেখাইছোঁ বাৰু। যিবোৰ ষ্টমাকত যিবোৰ বস্তু থাকে, আলচাৰ বা এনেকুৱা কেঞ্চাৰো এইটোতে ধৰা পৰে। যদি ইছ'ফেগাছত বা এনেকুৱা ধৰণৰ পেটত যদি ষ্টমাকত যদি কেঞ্চাৰ হয়, তেতিয়া এইটোতে আপোনাৰ ধৰা পৰে। হয়। আৰু আপোনাৰ ওচৰ চাব পাৰি নেকি ছাৰ? পাৰি। গতিকে এইটো চাওক কিমান এখন দেখিছেনে, কেমেৰা থাকে ইয়াত। গতিকে ইয়াৰ যোগেদি সম্পূৰ্ণখিনি দেখুৱায়। মই যদি কৰোঁ, চাওক তেনেকুৱা দেখিবলৈ পায়। গতিকে এইখন হৈছে আপোনাৰ এণ্ডস্কোপি কৰা, এণ্ডস্কোপি আপাৰ জি আই বুলি কয়। আপাৰ জি আই বোলে। গতিকে এইটো মুখেৰে সোমায় ন? মুখেৰে সোমায়। কিমান দূৰলৈকে এইটো আপোনাৰ লাষ্ট পাৰ্ট D1 D2 বুলি কয়, ডিউতে নাম য'ত আমাৰ খাদ্যবোৰ মানে জমা হয়, তাতে তালৈকে পোৱা যায় মানে বস্তুটো। তাৰপিছত আৰু এটা মেচিন দেখিছোঁ আপোনাৰ এইখিনি, এইটো আপোনাৰ BP আৰু পালছ মনিটৰ হয়। এইটো আপোনাৰ প্ৰেছাৰ পালছ চাবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। আৰু এইফালে এইটো দেখিছে, এইটো কলনস্কপি। মানে এইটো লোৱাৰ জি আই। এইটো মানে আপোনাৰ পায়খানাৰ ৰাস্তা দি মানে এইটো চোৱা হয়। পাইলছ বা এনেকুৱা ধৰণৰ বেমাৰ হ'লে, বা আপোনাৰ ধৰক লেট্ৰিন ঢিলা হৈছে, এনেকুৱা টাইপৰ বেমাৰ হ'লে এইটো মানে কলনস্কপি কৰা হয়। কিছুমান চাগে পুৰা লেট্ৰিন টান হ'লেও চাগে এইটো চাব পৰা যায়। টান হ'লেও চাই, আৰু আপোনাৰ মানে আলচাৰেটিভ কলাইটিছ বুলি কয়, তেনেকুৱা ধৰণৰ বেমাৰবিলাক হ'লেও চোৱা যায়। আৰু আপোনাৰ যেতিয়া এই বেডত খুৱাই চাগে ন? এইটো বেডত খুৱাই। আৰু এইখিনি কি একেবাৰে মানে কাঁড়ৰ নিচিনা দেখিছোঁ, গতিকে এইখিনি কি বস্তু বাৰু? এইখিনি কথা কৈছে নহয়? এইখিনি মই ওচৰত মানে আপোনাৰ যিবিলাক আমাৰ এই যে কইনছ খাইছে বা এনেকুৱা ধৰণৰ পিং জাতীয় বস্তুবোৰ খাইছে ন, সেইবোৰ উলিয়াবৰ কাৰণে এইবোৰ ইউজ কৰা হয়। এইবোৰ বস্তু আৰু আপোনাৰ যেতিয়া বায়োপচি লোৱা হয়, বায়োপচিৰ কাৰণে এইবোৰ স্কোপ আমি ইউজ কৰোঁ বায়োপচি ল'বৰ কাৰণে। আৰু এণ্ডস্কোপি বায়োপচি, কলনস্কোপি বায়োপচি, যিবোৰ মানে আপোনাৰ কেঞ্চাৰ বা এনেকুৱা জাতীয় বস্তু ওলালে আমি এইটো বায়োপচি লৈ পেলাই পৰীক্ষা কৰিবলৈ দিয়া হয়। তো গতিকে এইটো ইমান দীঘল আপোনাৰ সম্পূৰ্ণ সোমাই যায়নে? সম্পূৰ্ণ সোমায়, কাৰণ স্কোপটো দীঘল আছেতো। এইটো মানে সেইমতে হিচাপত বনোৱা হৈছে এইটো। লগাইছে বৰ্ডখিনি কি বাৰু জনাব নেকি? আমাৰ মান্থলি আমাৰ যিমানখিনি ধৰক এণ্ডস্কোপি হয়, প্লাছ কলনস্কোপি, আমাৰ যিটো লিভাৰ বেণ্ডিং কৰা হয়, প্লাছ আৰু এটা আমাৰ হয় পলিপেক্টমি বুলি, যিটো আমাৰ পেটৰ ভিতৰত কিছুমান সৰু টিউমাৰৰ নিচিনা হৈ যায়। তো সেই বস্তুটো আমাৰ ইয়াতে কৰা হয়, পলিপেক্টমি। ঠিক আছে, আপোনাৰ সেইখিনি লাষ্টত যিখিনি পলিপ বুলি আছে, তো সেইখিনি আমাৰ প্ৰতিটো মান্থৰ মানে হিচাপটো আমাৰ তাতে লিখা থাকে। আৰু নেক্সট কথাটো হ'ল আপোনাৰ তাতে যিখিনি আমাৰ বাচ্চাবিলাকে ধৰক এতিয়া আমাৰ একুৰিয়ামৰ পাথৰো খাই দিছে, তো আমাৰ একুৰিয়ামৰ পাথৰটো আমি তাতে লগাই থৈছোঁ। চাবি আছে, আপোনাৰ কইন আছে, ৰিং আছে, চেফটি পিনটো আছে, মানে বহুতকেইটা সেনেকৈ ডেঞ্জাৰ বস্তু থাকে। আপুনি এবাৰ জুম কৰি পেলাই তেওঁলোকক দেখাই দিলে ভাল হয়, ওচৰৰ পৰা দেখাই দিলে।